ব্ৰহ্মপুত্ৰ বুকুৰ পৰা যিডাল পাইপেদি মানে কি বালি পানী আহিছিলে তো ইয়াতে পৰিছে। ইয়াত পৰি এনেকৈ মানে কি মাটিবিলাক ইয়াত ৰখি গৈছে। এইখিনি জেগাত 50% মানে ভাঙি গৈছিলে। ইয়াতে মাটি দি পেলাই পূৰা বাউণ্ডাৰী মাৰি দিছে যাতে বালিটো পানীয়ে সহায় নিব নোৱাৰে, এনেকৈ কি বান্ধি দিছে। আশা কৰোঁ সকলো ভালে আছে। মোৰ চেনেলৰ নতুন এটা ব্লগলৈ সকলোকে স্বাগতম। এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ, এটা ইউনিক ভিডিঅ' আৰু ইউনিক জেগাত, মানে কি এখন নদী, আৰু যিখন নদী আমাক হাৰাশাস্তি কৰিছে, আমাক সংকটত পেলাই থাকে, সেইখন নদীৰ এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ। কাৰণ ভিডিঅ'টো এনেকুৱা হ'বলৈ গৈ আছে কাৰণ সেই নদীখনৰ বুকুত এটা মেচিন ফিটিং কৰিছে। মেচিন ফিটিং কৰি পেলাই আপোনাৰ বালি অনা হৈছে। কাৰণ বাৰিষা দিন বালিটো মাটি বালি ইয়াত অভাৱ হৈ যায়, আৰু সেইবাবে মেচিনেদি ব্ৰহ্মপুত্ৰ বুকুৰ পৰা বালি আনি ৰাস্তাত মাথাউৰিত পেলাইছে। তো ভিডিঅ'টো ইউনিক হ'বলৈ গৈ আছে, আপোনালোকে শেষলৈকে চাই যাব। কাৰণ এইবিলাক দেখিছে, ইয়াতো পৰে প্ৰেছাৰ পানী। তো আগতো ভাঙি থৈছে মানে আগতে, তো এইবিলাকতো দিব চাগে। এইখন নদী, যিখন নদীয়ে আমাক মানে একদম এটা সংকটত পেলাই এইখন নদী মানে আপোনাৰ দেখিছেনে, এটা মাথাউৰিটো ভাঙো অৱস্থাত ৰাখিছে। কাৰণ যদি কেনেবাকৈ এই মাথাউৰিটি ভাগি যায় তেনেহ'লে আমাৰ ইফালে কমকৈও 20-30খন গাঁও মানে পানীত ডুবি যাব। কাৰণ ইয়াৰ পৰা বেছি দূৰ নহয়, মোৰ ঘৰলৈ 2-3 কিলোমিটাৰ দূৰ হ'ব। তো যদি মানে কি ভাগি যায়, এই গহপুৰ সমষ্টিৰ প্ৰায়খিনি গাঁও মানে কি পানীৰ তলত ডুবি থাকিব। সেইবাবে মানে কি অসম চৰকাৰ আৰু ৰাজ্য চৰকাৰ মানে এটা ভাল পদক্ষেপ, তেওঁলোকে এটা পদক্ষেপ লৈছে। এই নদীখনক এটা মানে কি ইয়াৰ পৰা বালি নি পেলাই এইফালে পেলাইছে, দেখিব পাইছে আপোনালোকে। এনেকৈ গৈ বালি পেলাইছে, এইবিলাক পাইপেদি আনিছে। কাৰণ ইয়াত এতিয়া বাৰিষা দিন, ক'তো পানী মাটি পাবলৈ নাই, মানে দেখিছেনে, চব পানী। সেইবাবে নদীৰ বালি মেচিনেদি আনি পেলাই এইবিলাক জেগাত পেলাইছে। আৰু বৰষুণত যাতে বালিটো উটি নাযাওক সেইবাবে ষ্টেপ বাই ষ্টেপ কৰি দিছে। ত্ৰিপাল দি পেলাই দেখিছে, জখলা গোটেই বনাই দিছে গোটেই ইফালে কামবিলাক মানে কি হৈ গ'ল, আৰু ইফালে চলি আছে। মই আপোনালোকক তাত লৈ গৈ আছোঁ, বলক। ব্ৰহ্মপুত্ৰ বুকুৰ পৰা যিডাল পাইপেদি মানে কি বালি পানী আহিছিলে তো ইয়াতে পৰিছে। ইয়াত পৰি এনেকৈ মানে কি মাটিবিলাক ইয়াত ৰখি গৈছে। ককাইহঁত লাগি আছে কামত। তো এনেকৈ মানে কি দেখিছে, চটি দি বালিটো ৰাখিছে আৰু পানীটো গুচি গৈছে। কয় এতিয়া কিমান দিন হ'ল কামটো লাগি থকা? 7 দিনমান হ'ল। আৰু কিমান দিন লাগিব? আৰু 4-5 দিনত হ'ব লাগে। আৰু 4-5 দিনত হৈ যাব লাগে বুলি কৈছে। তাকেইজনে খুজিলোঁ মানে কি আৰু 4-5 দিনৰ ভিতৰত হৈ যাব লাগে বুলি কৈছে। কাৰণ আপোনালোকে আছেনে আৰু বেলেগ আছে কোনোবা কামত? আৰু ষ্টাফ আছে? কেইজন আছে আপোনালোকৰ? 5জনমান আছে। আৰু 5-6জন মানুহে এইখিনি কাম কৰাটো সম্ভৱ নহয়, কাৰণ তেওঁলোকে এইটো এক্সপিৰিয়েঞ্চ থকাৰ বাবে কৰি আছে। দেখিছে পানী, তো পানী পূৰা বালি পানী আহি আছে। ব্ৰহ্মপুত্ৰ বুকুৰ পৰা এনেকৈ বালি আনিছে মেচিনে দি পেলাই। এইফালে ককাই লাগি আছে কামত, ত্ৰিপাল ফিটিং কৰি আছে। কাৰণ এইফালে আপোনাৰ এইখন নেট দেখিছে আপোনালোকে, এই নেটখন বালিটো পাৰ হৈ যাব নোৱাৰে, যাতে বালিটো ৰাখি পেলাই পানীটো পঠাই দিছে। আৰু এইফালে পানী ইয়াৰ পৰা গৈ পানী পূৰা ফুল হৈ গৈছে। অসম চৰকাৰলৈ মানে মোৰ ফালৰ পৰা বহুত ধন্যবাদ থাকিল। কাৰণ এনেদৰে মানে কি বাৰিষা পানীৰ মাজৰ পৰা ব্ৰহ্মপুত্ৰ বুকুৰ পৰা বালি আনি পেলাই ইয়াত এনেকৈ পেলাইছে, মানে এটা অত্যাধুনিক পদ্ধতিৰে আৰু এনেকৈ পেলাব ধৰিছে। এই দেখিছে আপোনালোকে আৰু পাইপবিলাক এনেকৈ জইন দিছে। আপোনাৰ জইনটো লিক হৈ আছে, পানী দেখিছে, ইয়াত বালি পানী সকলোবিলাক গৈ আছে। তো এনেকৈ জইন দি পেলাই ব্ৰহ্মপুত্ৰ বুকুৰে তো সেইবিলাক ড্ৰাম বান্ধি এখন দলঙৰ দৰে বনাই পেলাই বালি অনা হৈছে। আৰু এইজন ককাই দেখিছে মানে কি দলঙৰ ওপৰেদি আহি আছে, কাৰণ মেচিন চলাই আছিলে, মেচিন বন্ধ কৰি পেলাই এইটো আহি আছে। তো দলঙৰ গতে একেবাৰে দেখিছে, আপুনি চলাই। তো কেনেকুৱা ধৰণে মানে কি বালিটো উঠাইছে এই পাইপেদি? মানে বালিটো মানে পাৰৰ পৰা লয় আৰু তলৰ পৰা বালিটো কেনেকৈ উঠাই আছে? মেচিনেদি উঠাই আছে। তো সেই জেগাখিনি তো দ হৈ যাব চাগে? দ হৈছেনে? ইমানো দ নহয়, মানে কি বহুতখিনি জেগা কভাৰ কৰি পেলাই বালিটো লৈ আহে। তো এটা ভাল পদক্ষেপ। আৰু আপুনি নিজেই চলাই মেচিন? দাদাই নিজেই মেচিন চলায়। তো ভাল লাগিলে তো এনেকুৱা এটা পদ্ধতি দেখি পেলাই। আজি মানে কি পানীটো অলপ বাঢ়িছে, কাৰণ নদীৰ পানী বঢ়া যেন লাগিছে। মানে কিয় এই ড্ৰামবিলাকৰ পানীটো ফুট দেখিছেনে আপোনালোকে? এই যিখিনি ড্ৰাম আছিলে ড্ৰামখিনি উটাই আনিব চেষ্টা কৰিছে, তথাপিও মানে ভালকৈ এটা ৰছী দি বান্ধি থোৱা হৈছে, খুলি যাব নোৱাৰা কেনেকৈ ৰছী দি বান্ধি থোৱা হৈছে।
তো এইডাল পাইপ হয়, যিডাল পাইপেদি মানে কি বালি পানী সকলোবিলাক ইফালেদি আহে। তো সেই তাতে আছে মেচিন, যিটো মেচিনৰ পৰা আপোনাৰ বালি আহে। মই আপোনালোকক দেখাই দিছোঁ। এইটো মেচিন আপোনালোকক মানে কি ভালকৈ দেখাই দিব পৰা নাই। তো ওচৰৰ পৰা কি যাব নোৱাৰি, কাৰণ নাও চা ওচৰত নাই, সেইবাবে মই আৰু আঁতৰৰ পৰাই জুম কৰি দেখাই দিছোঁ। অলপ ফাটি গৈছে। তো এনেকৈ মানে কি আনি আছে। আৰু এইটো দেখিছে আপোনালোকে, এইখিনি জেগাত 50% মানে ভাঙি গৈছিলে। ইয়াতে মাটি দি পেলাই পূৰা বাউণ্ডাৰী মাৰি দিছে, যাতে বালিটো পানীয়ে সহায় নিব নোৱাৰে, এনেকৈ কি বান্ধি দিছে। আৰু ইয়াত তলত শিল দিয়া আছে। তো তথাপি মানে বছৰে বছৰে মানে কি এনেকৈ আমাক হাৰাশাস্তি দিয়ে, আৰু বহুত ভয় লাগে, বহুত সংকটত পৰোঁ এই নদীখনৰ কাৰণে। তো কেতিয়া ঠিক হ'ব নাজানো। প্ৰথমতে মানে কি এনেকুৱা ধৰণে বস্তাত মাটি ভৰাই পেলাই দিয়া হৈছিলে। তথাপিও মানে কি পানী যিটো প্ৰেছাৰ উঠে, মানে কি ব্ৰহ্মপুত্ৰত যেতিয়া পানী বাঢ়ে, পানী বাঢ়িলে এইটো গোটেই পাত হৈ যায়, আৰু এই অঞ্চলবিলাক পূৰা ডুবি যায়। আৰু ইয়াতে আহি পেলাই খুন্দা মাৰে, এই ৰাস্তাটোত খুন্দা মৰাৰ ফলত এই মাটি খহি যায়। মাটি খহি গৈ ভাঙিব বুলি মানে কি এনেকৈ বস্তা দিয়া হৈছিল। আৰু বস্তাই কাম নকৰাৰ বাবে এটা প্ৰচেষ্টা লৈছে কি ইটো পাৰে, ৰাস্তা ইটো পাৰে। তো এনেকৈ মানে কি ব্ৰহ্মপুত্ৰ বুকুৰ পৰা মেচিনেদি বালি আনি তো ইপাৰে পেলোৱা এটা প্ৰচেষ্টা হাতত ল'লে। এই বালি চালিবিলাক দি শেষ হ'ব, তাৰ পৰা এনেকৈ মানে এখন এইটো বস্তা আগতে হয়। তো এইখন 100 বছৰলৈ একো নহয় বোলে এইটো। তো এনেকৈ এই সকলোবিলাকতে মানে এইবিলাকত এনেকৈ পাৰি দিয়া হ'ব, কাৰণ যাতে পানীয়ে প্ৰেছাৰ দি পেলাই বালিটোক সহায় নিব নোৱাৰে। তো সকলোবিলাকতে দিব। কিন্তু এতিয়া প্ৰথমে বালিটো দি আছে, আৰু বালিটো হৈ যোৱাৰ পিছত এইবিলাক দিব। যেতিয়া গৰা খহে মানে, তো এনেকৈ মাটিবিলাক পৰি যায়, খহি পৰি যায়। আমি জনাত কিন্তু আছিলে নদীখন আগেদি। বৰ্তমান এতিয়া বহুত দূৰ কভাৰ কৰিলে নদীয়ে। এইবিলাক গাঁও দেখিছে। তো মিচিং চাংঘৰ ইফালেও গাঁও, ৰাস্তা ইপাৰেও গাঁও আছে। যদি কেনেবাকৈ সৰি যায়, এই গাঁওবিলাকৰ কি হ'ব? পুলিনদা ওপৰত আছে, মানে কি পুলিনদাক মই লৈ আহিছিলোঁ। তো এতিয়া দুইটা ঘৰত যাব লাগিব, কাৰণ পুলিনদাৰ লগতে মই আহিছিলোঁ। তো পুলিনদা চলো, আৰু অলপ চাব নেকি? মানে কি বস্তুবিলাক গাড়ীত উঠালে, আৰু ইয়াতে কি প্ৰায়খিনি কাম হৈ গৈছে। আৰু এতিয়া কি অফিচত জমা কৰিবলৈ বস্তুবিলাক গাড়ীত উঠাইছে। এতিয়া কি দাদা এইটো ক'ত লৈ যাব মালটো? গহপুৰ। অফিচটো গহপুৰত আছে, আৰু গহপুৰত জমা কৰিবগৈ মানে। তো ইয়াতে আপোনালোকে ষ্টক কৰিছিলে। তো এই পাইপ চাইপবিলাক মানে কি ইয়াতে ষ্টক কৰিছিলে, আৰু এতিয়া উঠাই লৈ যাব। এইফালে এইবিলাক ড্ৰাম চামবিলাক চব লৈ যাব। অঁ, সি বটোৱা মানে কি যত যিমান মানে সা সামগ্ৰী লাগে তেওঁলোকে লৈ আহিছিলে, আৰু এতিয়া সকলোবিলাক লৈ গৈ আছে। এইটো মেচিন নেকি বাৰু? তো তাত মানে কি বালিত টনা মেচিন হয় ন এইটো? যিটো মেচিন মানে আপোনালোকক মই দেখাব নোৱাৰিছিলোঁ, সেইটো মেচিন এইটো হয়। তো এইটো তাত ফিটিং কৰে। মই ভালকৈ দেখাই দিব পৰা নাই, বহুত বস্তু আছে। এই মেচিনটো তাত এই বালি টানিবৰ কাৰণে ব্যৱহাৰ কৰিছে। এইটো হয় টানে ন? এই পাইপৰ পৰাই বালিটো টানে বোলে। আৰু তাত কি মেচিনৰ আছে তাত? আৰু এইটো মেচিন আছে, ডাঙৰ মেচিন আছে ন? তো বস্তুবিলাক দেখাই দিব পৰা নাই, কাৰণ ঢাকি আছে। ডাঙৰ মেচিন আছে গাড়ীৰ ভিতৰত। এতিয়া এইবিলাক সকলোবিলাক লৈ গৈ আছে। টিউবৱেলটো কিহৰ কাৰণে লাগে? আপোনালোকে তাত বালিটো জাম হৈ গ'লে হাতেৰে টানি কিনে মানে